नमस्कार बंधुসকল वेलकाम टू माय चैनल घनश्याम भक्ता और एट नतुन भिडिओ स्वागतम जानाइछो। भिडिओटी होइछे অসম सरकाৰৰ और एट नतुन आँचनी आँचनिटी होइछे प्रज्ञान भारती आँचनी। ইয়াত এই আঁচনিৰ অন্তৰ্ভুক্ত উচ্চতৰ মাধ্যমিক এক্সামত ফাৰ্ষ্ট ডিভিজনত পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক দিব চৰকাৰে এখন স্কুটি। এই স্কুটিখন ক'ত পাব কেনেকৈ তাৰ বিষয়ে সবিশেষ জনাম। মোৰ চেনেলটো যদি ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক অনুৰোধ জনাইছোঁ, যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে এনেকুৱা ইনফৰমেশ্যন ভিডিঅ' আগলৈকে পাই থাকা। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ বাজেটত আমি উল্লেখ কৰিছিলোঁ প্ৰজ্ঞান ভাৰতী। প্ৰজ্ঞান ভাৰতীৰ উদ্দেশ্য হৈছে যে বিদ্যালয়ৰ বিনামূলীয়া নামভৰ্তি, বিনামূলীয়া পাঠ্যপুথি বিভিন্ন ধৰণে ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰা, সেই হৈছে প্ৰজ্ঞান ভাৰতী এই আঁচনিটোৰ লক্ষ্য। বাৰ্ষিক বাজেটৰ অষ্টাদশ মুকুতামালাৰ যি আমাৰ কনচেপ্ট আছিলে তাত প্ৰজ্ঞান ভাৰতী এধাৰী মুকুতা বুলি আমি উল্লেখ কৰিছিলোঁ। আজি আমি উচ্চতৰ মাধ্যমিক পৰীক্ষাত 22,000 ছাত্ৰীয়ে এইবাৰ প্ৰথম স্থান অধিকাৰ কৰিছিলে প্ৰথম বিভাগ, আৰু এই 22,000 ছাত্ৰীলৈকে আমি একোখনকৈ স্কুটি আগবঢ়োৱাৰ সিদ্ধান্ত লৈছোঁ। So 22,000 girl students will get one scooty each, যাতে তেওঁলোকে কলেজলৈকে আহিব পাৰে। আমি প্ৰত্যেকটো স্কুটিৰ আমি কষ্ট চাইছিলোঁ কিমান, এৰাউণ্ড ইন বিটুইন 50 to 55,000 আমি জেম পৰ্টেলত আজি আমি নিবিদা কৰিম, তাৰপিছত ৰেটটো অলপ হয়তো কমিবও পাৰে, বাট এপ্ৰক্সিমেটলি কষ্ট উইল বি 50 to 55,000। আৰু যিমান ছোৱালীয়ে প্ৰথম ডিভিজন পাইছে, 22,000 ছোৱালীয়ে এইবাৰ প্ৰথম ডিভিজন পাইছে, আৰু প্ৰত্যেকগৰাকী ছোৱালীয়ে একোখনকৈ স্কুটি পাব। আৰু আমি ভাবিছোঁ যে অক্টোবৰ মাহৰ 15 তাৰিখৰ আগতে আমি স্কুটি আমি দি দিম। ইয়াত এটা সৰু টুইষ্ট এটা আছে, সেইটো হ'ল বাজেটত আমি কৈছিলোঁ যে ইলেক্ট্ৰিকেল স্কুটি